নমস্কাৰ সকলোকে অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু দুপৰীয়া আজি বিশেষ এটা স্পেচিয়েল কিবা এটা বনাইছোঁ বোলো আপোনালোকৰ লগতো অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু এইফালে তিতা কেৰেলা ভাজি বনাম এইফালে চাটনিৰ কাৰণে কিবা কিবি বিচাৰি আনিলোগে বাৰীৰ পৰা আৰু এইফালে নৰসিংহ পাত আনিলোঁ আৰু মাছৰ লগত জোল বনাম বুলি পেষ্ট কৰি ল'লোঁ দেই মাছটো হাফ ফ্ৰাই কৰি লৈছোঁ আৰু জোল বনালে মই মাছটো বৰ বেছি ফ্ৰাই নকৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীকেইটাই মানে এনেদৰে নৰসিংহ হওক ভেদাইলতা হওক খাই ভাল পায় গতিকে আজি ভাবিলোঁ বোলো নৰসিংহৰ লগতে বনাই দিওঁ এইফালে তেলতে পিঁয়াজ দিলোঁ ৰচুন আদা পেষ্ট দিলোঁ তাৰপিছত হালধি দি মই মানে এইখিনি নৰসিংহ পেষ্টটো দি দিলোঁ আৰু এতিয়া উতলা আহিলত মাছ দিলোঁ অৱশ্যে নৰসিংহ পাত বৰ বেছি ওলোৱা নাই গতিকে আৰু অকণমান হোৱা হ'লে ভাল আছিলে আৰু এইফালে অকণমান জিৰা গুড়া দিলোঁ তাৰপিছত আটা গুড়ি অকণমান দিছোঁ দেই চাউলৰ গুড়া থাকিলে আৰু অলপ ভাল হয় তেতিয়া মানে কি হয় খাবলৈ পিছল হয় আপোনালোকে এনেদৰে বনাই খায়নে বাৰু জনাবচোন আৰু উতল আহি ধুনীয়া কালাৰ আহিলত দেখিছেনে অকণমান জালুকৰ গুড়ি দি দিলোঁ দেই আৰু অলপ দিব পাৰিলে ভাল লাগে কিন্তু মই যিহেতু ল'ৰা ছোৱালীক খুৱাম বৰ বেছি নাই দিয়া আৰু জলকীয়া দিব পাৰিলেতো ক'বই নালাগে খুব ভাল লাগে খাই আপোনালোকে যদি এনেদৰে বনাই খায় নহয় অলপ জলকীয়া দি দিব আৰু আমাৰ এখেতক আকৌ লাই শাক ভাজি দিব লাগে মোৰ আকৌ বোলো মোৰ আমনি লাগিছে আৰু নবনাওঁ বুলি ক'লত এখেতে বনালে দেই লাই শাকৰ ভাজি যি কি নহওক এতিয়া বুঢ়া বুঢ়ী দুটাই খাবলৈ বহিছোঁ দেই ল'ৰা ছোৱালীক খুৱাই ল'লোঁ এনেদৰে বনাই খাই চাব আৰু মছলা দি খাওঁ বুলি ক'লেও আপোনালোকে দিব পাৰে মই অৱশ্যে বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ কাৰণে অকল জিৰা গুড়ি অকণমান আৰু জালুকৰ গুড়ি অকণমান দিছোঁ আৰু আলু বইল কৰিও যদি অকণমান দি দিয়ে জোলখিনি ডাঠ হয় খাবলৈ ভাল হয় কিন্তু আমি আজিকালি আলুটো পৰাপক্ষত কমকৈ খাওঁ গতিকে আলু ব্যৱহাৰ নাই কৰা